কৈছো তই এবাৰ ইণ্টাৰভিউ দিবি নহয় চাকৰি ভালকে পঢ়িছ নাই চাইছো বৰ্তা পিছে কি চাইছ হয় তই জিকেকে অলপ চাইছো বৰ্তা ভাল কথা চাবি ভালকে আৰু দুখনমান ভাল কিতাপ আছে সেইবোৰ ভালকে পঢ়িবি মই এতিয়া যাওঁ তই চাহকণ খাই আহিবি হ'ব বৰ্তা সৰু গাড়ী এখনকে আহিছে সেইখনকে ৰখাওচোন ভাইটি উঠা তুমি ক'লৈ যাবা এই গৈ নোপোৱা গাঁৱত যে ইণ্টাৰভিউ লৈ আছে তালৈকে যাওঁ এইবাৰ তাৰমানে তোমালোকে চাকৰি ল'বাই তাকে ভাবিছো দি চাওঁগে আৰু কিনো হয় ভালেই হ'ব ভালকে দিবা আৰু মেম ইণ্টাৰভিউ কোনে লৈছে তুমি ইণ্টাৰভিউ দিব আহিছা নি ইণ্টাৰভিউ এইফালে পোনে গৈ 2 নম্বৰ ফ্ল'ৰটোৰ 3 নম্বৰ ৰুমটোতে লৈ আছে বৰ্তমান কেণ্ডিডেট বহুতকেইজন আছে তেখেত ৰখি আছে তুমি তালৈ গ'লে গম পাবাই তালৈকে যোৱা আৰু ঠিক আছে মেম আজি ইণ্টাৰভিউ দিবলৈ বহুতকেইজন কেণ্ডিডেট আহিছে দেই ছাৰ কেণ্ডিডেটবোৰ দেখোন হ'লেগৈ প্ৰায় আৰু 2-3জন আছে এতিয়া যোনজন আহিব লৈছে তেখেতৰ বয়সটো অলপ সৰু তেখেতক পঠিয়াওনে ছাৰ কিয় নপঠিয়াবা তুমি যাকে পঠিয়াব মন যায় তাকে পঠিওৱা ভাইটি ভালকৈ দিবা আৰু দেই ছাৰে যি সোধে ভালকৈ উত্তৰ দিবা আৰু বেষ্ট অফ লাক মই এতিয়া যাওঁ ছাৰ মই আহিছোঁ যোৱা ভাইটি এতিয়া তোমাৰ অলৰেডি মোক কৈছে ছাৰ ছাৰ মোৰ নাম ফুচু মোৰ ঘৰ কুঁৱৰীবিলত মোৰ মা ভাইটি আৰু দেউতা আৰু আমি 4জন মই বৰ্তমান HS পাছ কৰি পুনি ওলাইছোঁ বৰ্তমান আমাৰ ৰিজাল্টো দিয়া নাই আৰু আপোনালোকৰ ইয়াত মানে মই নিউজ এটা চাইছিলোঁ আৰু ঘৰৰ ওচৰতে এটা বোলে ধুনীয়া সুবিধাৰ মানে চাকৰি ওলাইছে গতিকে ময়ো মানে এপ্লাই মাৰিবলৈ আহিলোঁ ছাৰ ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব দেই ছাৰ আৰু মই ইভাগে মেট্ৰিকত আছিলে মোৰ 64 আৰু হাই ছেকেণ্ডেৰীত আছিলে 54 মোৰ মানে পাৰ্চেণ্টেজটো মোৰ মানে মই সৰু মোৰ 18 বছৰ হৈছেহে মাত্ৰ ভাইটি কথাবোৰ ইমান ঘাঁহে নকৰা অলপমান স্পষ্টকৈ কোৱা এতিয়া কোৱা অসমৰ জাতীয় ফুল কি ছাৰ কপৌ ফুল তোমাৰ প্ৰশ্নখিনি সুধি ভালে লাগিল ৰিজাল্টে কয় আৰু কি হয় এতিয়া তুমি যাব পাৰা ঠিক আছে ছাৰ মই এতিয়া যাওঁ